বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল, কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। আপোনালোকে সব মুখ্যমন্ত্ৰী কি ফটোৱা কথা ক'বলৈ আহিছে বাৰু? জুবিনদাৰ অনুষ্ঠানৰ কিবা অভাৱ আছে নেকি? আপোনালোকে কথাটো ভাবি চাওক। জুবিনদা ভাগৰি যায়, অনুষ্ঠান ইমানেই বেছি হয়, গতিকে তেওঁক জিৰণি দিয়াৰ প্ৰয়োজন আছে। জুবিনদাক অনুষ্ঠানৰ প্ৰয়োজন নাছিলে, সেই ফটোৱা কথা নক'ব। ৰাজনীতি বহুত হৈ গ'ল আপোনাৰ। ক'ৰ মমতাজৰ কথা আনিছে ইয়াত? মমতাজক কোনে আপোনাৰ ইয়াত অনুষ্ঠান পতাইছিলে? সেই কথাবিলাক কেলে ক'বলৈ আহে আজি? ৰাজনীতি কৰাৰ অভিযোগবিলাক যে দি থাকে, কোনোবা দল সংগঠনে ৰাজনীতি কৰিছে, ৰাজনীতি কোনে কৰিছে? মুখ্যমন্ত্ৰীয়ে নিজে ৰাজনীতি কৰি আছে। জুবিনদাৰ ক্ষেত্ৰত এনেকৈ আচলতে ৰাজনৈতিক ৰহন সনাটো, সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ বিচৰাটো কোনো অসমীয়া মানুহে সহজে মানি ল'ব নোৱাৰে। সেই কথা কেতিয়াও হ'ব নোৱাৰে। ক'ৰ বাংলাদেশৰ ছিংগাৰক অসমীয়া মানুহে বাৰু জুবিনদাৰ পৰিৱৰ্তে অনুষ্ঠান কৰিবলৈ দিছিলে? কি কথা ক'বলৈ আহে এনেকুৱা কথা? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদা অসমৰ সম্পদ, আমাৰ জাতীয় সম্পদ, আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন। জুবিনদাৰ ক্ষেত্ৰত আপোনাৰ লাজ পাব লাগে যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা ক'বৰ কাৰণে।